নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল চিক্ৰেট ফ্ৰুটিলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হ'ল ভৰদেউল, দৌলৰ দ্বিতীয় দিন, আৰু সেয়েহে গোসাঁইৰ আশীষ ল'বলৈ সকলো লোক ওলাই আহিছে আৰু ইয়াতেই চাকি বন্তি জ্বলাই সেৱা কৰিছে। আৰু এতিয়া আহিছোঁ আমি বৰনামঘৰলৈ। মই এতিয়া আহিছোঁ বৰপুখুৰী পাৰলৈ। পুখুৰীটো মই আপোনালোকক দেখুৱাই দিবলৈ খুজিছোঁ। এয়া এটা বিশাল পুখুৰী। এই পুখুৰীটো ৰজা দিনৰ কালতেই খন্দোৱা হৈছিল বুলি বহু লোকে কয়। আৰু এয়া গোপাল থান। বৰ্তমান বন্ধ কৰি থৈছে কাৰণ দুপৰীয়া হৈছে। আমি অকণমান এনেই প'জ দিলোঁ আৰু ভোগৰ সময় হোৱা বাবে আকৌ আহিলোঁ মন্দিৰলৈ, আৰু ইয়াতে ভোগৰ বাবে আমি অপেক্ষা কৰি আছোঁ। ভোগ খাই আৰু ভগৱানৰ আশীষ লৈ আমি ঘৰলৈ গ'লোঁ আৰু অকণমান ৰেষ্ট লৈ আমি গধূলি আকৌ ওলাই আহিলোঁ, এইবাৰ মেলা চাম বুলি। আৰু মেলালৈ আহি দেখিলোঁ বাপৰে বহুত ভিৰ, আৰু আমি কনফিউজ হ'লোঁ কোনফালেনো যাওঁ। আমাৰতো প্ৰথমতে ইয়াৰৰিংছ আৰু লিপষ্টিকৰ দোকানেই চকুত পৰে, সেয়েহে আমিও সেইখন দোকানৰ ফালেই আগবাঢ়ি আহিলোঁ। ইয়াত দেখিছোঁ ঢেৰ চাৰা বস্তু, আৰু এইবোৰ চাই আমাৰ বহুত ভাল লাগিল। এইবাৰৰ মেলাখন খুব ডাঙৰ, আৰু দেখিলোঁ চকৰি, সৰু বাচ্ছাৰ খেলা বস্তু সকলো আহিছে। প্ৰায়ভাগ মানুহেই বৰপেটাত হোৱা হোলী উৎসৱৰ বিষয়ে গম পায়, কিন্তু নলবাৰী জিলাৰ কালাকবৰভাগ ঠাইখনতো এই দৌল উৎসৱ অতি ধুমধামেৰে আৰু উলহ মালহেৰে পালন কৰা হয় বুলি গম নাপায়। সেয়েহে মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সকলোকে মই অহা বছৰলৈ দৌলত নিমন্ত্ৰণ জনালোঁ। সকলোৱে আমাৰ দৌল উৎসৱলৈ আহে যেন। এইপিনে সেইপিনে ঘূৰো ফুৰোতে দেখিলোঁ এইখন এখন টেকেলি পিঠাৰ দোকান, আৰু ইয়াতে বহুত স্পেচিয়েল টেকেলি পিঠা বনাই আছে, আৰু এই দোকানখন আহিছে কোচবিহাৰৰ পৰা। মেলাত ঘূৰি ফুৰি আমি এতিয়া জিলাপি কিনিবলৈ এই থলুৱা দোকানখনলৈ আহিলোঁ। দৌল উৎসৱৰ জিলাপি আৰু নকুল দানা সোৱাদেই সুকীয়া। এইবাৰ আহিলোঁ আমি নাগাৰা নাম চাবলৈ।
তিনিদিন জীয়াই থাকিব আমার বাজার মাত্র 3 দিন জীয়াই থাকিব ব্রাহ্মণে আরো 3 দিন পিছাত আরো 3 দিন পিছাত আমার বড় বড় কপিত না দেয় আমাকে এই অঙ্কারের পরে গুছি যাব ব্রাহ্মণে মদত রাখিবি আরো কিছু না থাকবে আমার বাচ্চা ওই মতে ব্রাহ্মণ ও ব্রাহ্মণিকা এখন শব্দ হবে আছে এই গভীর নিশা কোনোবাই বলে কারোবাৰ 3 দিন পিছত এৰি গুচি যাব কথাটো বাৰু এই তত্ত্ব কথা সত্য কামে ও বুজি পোৱা আৰে যোৱা নিশাও কান্দি আছিল আজিও এই একে সময়তে একে কথা লৈ আই পিতাই কান্দি আছে কথাটো বাৰু কি এনেকৈ 2-3 নিশা পাৰ হৈ নাগাৰা নাম চাই আৰু মেলা ঘূৰি আমি পুনৰ ঘৰলৈ গৈ আছোঁ। বহুত ফূৰ্তি কৰিলোঁ আজি। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।